উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হোৱা প্ৰথম অসমীয়া কোন? আৰু ইয়াৰ উত্তৰটো হ'ব পাৰ্বতী কুমাৰ বৰুৱা। জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? আৰু ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? আৰু ইয়াৰ উত্তৰটো হ'ব মনালিছা বৰুৱা মেহতা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। শংকৰদেৱ বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব কীৰ্তিনাথ হাজৰিকা। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম সংস্কৃত গ্ৰন্থখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ভক্তি ৰত্নাকৰ। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম বৰগীতটিৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব মন মেৰি ৰাম চৰণহি লাগো। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম নাটখনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। কিমান চনত অসমত প্ৰথম ৰেল চলে? আৰু ইয়াৰ উত্তৰটো হ'ব 1442 চনত অসমত প্ৰথম ৰেল চলে। অসমৰ প্ৰথম ৰেল লাইনটোৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব অসমৰ প্ৰথম ৰেল লাইনটোৰ নাম হ'ল ডিব্ৰু-শদিয়া ৰেল লাইন। কোনে অসমৰ হাবিত চাহ খেতিৰ আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ৰবাৰ্ট ব্ৰুচ। কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব ফ্ৰেডৰিক উইলিয়াম। প্ৰথম কোচ ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব বিশ্বসিংহ। অসমৰ সৰোজিনী বুলিলে কাক জনা যায়? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব ভানুমতী তালুকদাৰক অসমৰ সৰোজিনী বুলি জনা যায়। লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব প্ৰভাত চন্দ্ৰ বৰুৱা। অসমৰ কোনে প্ৰথম দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ধৰ্মপুস্তক হ'ল প্ৰথম অসমীয়া ছপা পুথি। প্ৰথম অসমীয়া চনেট কবিতাটিৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব মালচ। মালচৰ লিখকজনৰ নাম কি? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব হিতেশ্বৰ বৰবৰুৱা। প্ৰিয়তমাৰ চিঠি কবিতাৰ কবিজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ গোস্বামী। সাহিত্য একাডেমী লাভ কৰা প্ৰথম উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ইয়াৰুইংগাম। ইয়াৰুইংগামৰ লিখকজনৰ নাম কি আছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বনফুলৰ লিখকজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম কি?
আৰু ইয়াৰ উত্তৰটো হ'ব আছাম বুৰঞ্জী 1884 চন। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হ'ব গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ৰামনৱমী। ৰামনৱমীৰ লিখকজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ মইদুল ইছলাম বৰা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব বনকুঁৱৰী। বনকুঁৱৰী কবিতাৰ কবিজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনি কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব মাধৱ কন্দলীয়ে ৰামায়ণৰ অসমীয়া প্ৰথম অসমীয়া গল্প সংকলন। আৰু ইয়াৰ উত্তৰটো হ'ব সুৰভি। প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? আৰু ইয়াৰ উত্তৰটো হ'ব যাদুৰাম ডেকা বৰুৱা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব মামণি ৰয়ছম গোস্বামী। প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব অৰুণোদয়। প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব পদ্মাৱতী দেৱফুকননী। প্ৰথম অসমীয়া ছপা পুথিখনৰ ৰচকজনৰ নাম কি? আত্মাৰাম শৰ্মা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল? ধৰালৈ যিদিনা নামিব সৰগ আৰু সত্যপ্ৰসাদ বৰুৱা। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি? অক্সফৰ্ড ইংলিছ ডিকশ্যনেৰী। অসমত প্ৰথম ইংৰাজী অসমীয়া অভিধান কোনে প্ৰণয়ন কৰে? বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য, যোৰহাটৰ পৰা। বন্দুকী ছন্দেৰে নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন? ইয়াৰ উত্তৰ হ'ব কমলাপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? আনন্দৰাম বৰুৱাদেৱে। অসমৰ প্ৰথম মহিলা IAS কোন? পাৰুল দাস। অসমৰ প্ৰথম মহিলা ICS কোন? সুচিব্ৰতা ৰায়চৌধুৰী। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? দ্য আছাম ট্ৰিবিউন 1946 চনত ৰাধা গোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত হয়। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল? ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া। লণ্ডন বিশ্ববিদ্যালয়ৰ ডি.লিট সন্মান লাভ কৰা ব্যক্তিজন কোন? সূৰ্যকুমাৰ ভূঁইয়া। কোন চনত ক'ৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল জোনাকী নামৰ আলোচনীখন? প্ৰথম সম্পাদকজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব 1889 চনত কলিকতাৰ পৰা প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অসমৰ পকী নামৰ ঘৰটো বৰ্তমান কি নামেৰে জনাজাত? জ্যোতি ভাৰতী নামেৰে জনাজাত। কোন কবিৰ কবিতা মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য? হীৰেন ভট্টাচাৰ্যদেৱৰ। কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী? চন্দ্ৰপ্ৰভা শইকীয়ানী। প্ৰসিদ্ধ চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অসম জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে। 2006 চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন? নলিনীধৰ ভট্টাচাৰ্য। 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? ৰতন থিয়াম। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি? পদ্মনাথ গোহাঁইবৰুৱাৰ ভানুমতী।
অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান? অষ্ট্ৰিক জাতিগোষ্ঠীৰ। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। 1888 চনত সম্পাদক কৰিছিল কৰুণীভীৰাম বৰুৱা। 2004 চনৰ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? হীৰেন্দ্ৰ নাথ দত্ত। 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে। উপন্যাসখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়। কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম শীলভদ্ৰ? ৰেৱতী মোহন দত্ত চৌধুৰী। সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল। 1952 চনত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা। অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল? হৰিশংকৰ ব্ৰহ্ম। অসমৰ কাক লায়ন মেন অৱ আছাম বুলি জনা যায়? ৰাধা গোবিন্দ বৰুৱাদেৱক। অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়? ৰুদ্ৰ বৰুৱাদেৱক। 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? জয়ন্ত মাধৱ বৰাদেৱে। অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ হিচাপে জনা যায়? আনন্দ চন্দ্ৰ আগৰৱালাদেৱক। অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায়? ৰজনীকান্ত বৰদলৈদেৱক। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ। অসম সাহিত্য সভাত দুবাৰকৈ সভাপতিত্ব কৰা ব্যক্তিজনৰ নাম কি? নীলমণি ফুকন। অসম সাহিত্য সভাই কাক প্ৰথম কাব্যভাৰতী উপাধি প্ৰদান কৰিছিল? ধৰ্মেশ্বৰী দেৱী বৰুৱানী। অসম সাহিত্য সভাত সভাপতিত্ব কৰা প্ৰথম গৰাকী মহিলা কোন? উত্তৰ নলিনীবালা দেৱী।